নমস্কাৰ, ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে অতিৰিক্তকৈ লাভ কৰিব 1000 টকা আৰু কেনেদৰে লাভ কৰিব সেই সম্পৰ্কত আহিছে বিত্ত বিভাগৰ ফালৰ পৰা এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা। আপোনালোকে দেখিছে গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স বাজেট ডিপাৰ্টমেণ্ট আছাম ছেক্ৰেটেৰিয়েট দিছপুৰ আৰু 21 ডিচেম্বৰ তাৰিখত এই খবৰটো আহিছে আৰু অৰ্ডাৰ্ড বাই দি গভৰ্ণৰ সন্মানীয় ৰাজ্যপাল ডাঙৰীয়াৰ নিৰ্দেশনা notification in cancellation of the department's earlier notification পূৰ্বৰ যিটো নিৰ্দেশনা হেতু কেনসেল কৰা হৈছে নাম্বাৰটো দিছে dated 29/8/2025 and নাম্বাৰ হেতু দিছে dated 19/10/2025 পূৰ্বৰ নিৰ্দেশনাটা কেনসেল কৰা হৈছে দি গভৰ্ণৰ অফ আছাম অসমৰ সন্মানীয় ৰাজ্যপাল মহোদয় is pleased to notify the formation of the following revised guideline revised guideline দিছে in respect of the implementation of the flagship scheme year of books অৰ্থাৎ flagship scheme year of books or implementor ক্ষেত্ৰত announced at the para 11 point number 88 of the finance minister's budget speech সন্মানীয় বিত্ত মন্ত্ৰীৰ বাজেট স্পিচৰ para 11 point number 88 লৈ কৈছে for the financial year 25-26 2025-26 বিত্ত বৰ্ষৰ কাৰণে পাঁচটা নিৰ্দেশনা আছে চাব all regular state government employees will be provided a one time grant of ₹1000 each for purchase of books প্ৰতিজন অসম চৰকাৰৰ নিয়মীয়া কৰ্মচাৰীক 1000 টকাকৈ কিতাপ কিনিবৰ কাৰণে দিয়া হ'ব দ্বিতীয় পইণ্টটো necessary budget provision has been made under the head of the account তাৰ কাৰণে বাজেট প্ৰস্তুত কৰা হৈছে হেডটো দিছে আপোনালোকে নিশ্চয় দেখিছে 25 finance department of this purpose 3 number দিছে for smooth drawal of the fund this head account has been made global head আৰু এই হেডটো গ্লোবাল হেড হিচাপে নিৰ্মাণ কৰা হৈছে and the drawing and disbursing officers reduce may issue financial sanction তেওঁলোকে financial sanction দিব পাৰিব without insisting for the budget allocation allotment budget allotment নোহোৱাকৈ তেওঁলোকে দিব পাৰিব 4 নম্বৰ পইণ্টটো employees will be submit vouchers to respective DDOs কৰ্মচাৰীসকলে তেওঁলোকৰ DDOক তেওঁলোকৰ ভাউচাৰসমূহ দিব লাগিব আৰু ভাউচাৰসমূহ সাবমিট কৰাৰ পিছত তেওঁলোকে বিলৰ লগত তেজাৰি ঠিকিনি ইস্যু হৈ যাব অৰ্থাৎ আগতীয়াকৈ তেওঁলোকে ভাউচাৰখিনি দিব লাগিব ফাইনেন্স এষ্টাব্লিশমেন্ট বি ডিপাৰ্টমেন্ট has already exempted this expenditure from obtaining concurrence towards the issue of financial sanction ভাইড নাম্বাৰ তাৰ কনকাৰেন্সৰ যিখিনি এপ্ৰুভেলৰ কথাখিনিত উল্লেখ কৰি দিয়া হৈছে গতিকে পূৰ্বৰ নিৰ্দেশনাটো মতে পাছত ভাউচাৰ দিয়া কথা আছিল এতিয়া আপোনালোকে গম পালে যে আগতীয়াকৈ কৰ্মচাৰী তেওঁলোকৰ ভাউচাৰসমূহ ডিডিওক জমা দিব লাগিব তেতিয়া অতিৰিক্তকৈ